guys, welcome back to my YouTube channel Assamese Realme Boy Vlogs. So guys, আজি মই আছো ভুটান চৌকি. তো মোৰ লগত আছে আমাৰ বাবুদা. বাবুদা কি কবা? তো নিশ্চয় কি জানি তুমি? তো আইছো আমি ওপৰত যাম. তো গাড়ীৰ পৰা নামি ইফালে উঠি আহিলো. এ পাঞ্জল কিবা কবা নি? এ পাঞ্জল এই চা কিবা কবা? এখন আপন তোমাৰ নতুন চেনেল খুলছা নেকি? নতুন চেনেল কৈ দিম। আচ্ছা আমি বাৰু হল ভুটান চৌকি চৌকিত আহিছো, ভাল লাগিছে, কিন্তু ইমান চাব লগাও নাই, বিশেষ একো নাই। পানী আৰু শিল আৰু পাহাৰ, তাক বাহিৰে বেলেগ একো নাই। এনজয় কৰবা আহিবা এনজয় কৰবা আহিব পাৰা, তাক মই নকওঁ বেলেগ আৰু বেলেগ একো নকওঁ। আমাৰ গাৰ্লফ্ৰেণ্ড আমার দাদা আছে লাজ করছি কিবা এটা কো দি আই লাভ ইউ বলি গার্লফ্রেন্ড তো নাই তুই মোক আই লাভ ইউ বলি কবি আই লাভ ইউ ই গাড়ীখনত আইবা বুলি মোক নকং দে তো বাবুদা ফটো উঠিবলৈ গাইছ। তো বাবুদা ফটো এইখন মাৰি লওঁ আগতে, তাৰপিছত আকৌ ভিডিঅ' বনাই আছো। তো চাই থাকক, ভিডিঅ'টো নিশ্চয় ভাল পাব। এয়া আমাৰ চব্জি কাটি আছে, তো এয়া পাঞ্জল আহি বহিল জো কাটিব, আৰু ইফালে পিঁয়াজ কাটিলে হৈ গ'ল পিঁয়াজ কাটা, আৰু আমাৰ ইফালে গোটেইবিলাক চাইডত বহি আছে। এয়া আমাৰ পলাশ কণী বইল কৰি আছে, আৰু ইফালে আমাৰ গুলুদা চাহ বহাই দিছে, আৰু সকলোৱে গোটেইখিনি আছে লগত ওচৰতে হেল্প কৰি দিছে অলপ। আৰু এয়া আমাৰ ওচৰৰ প্লেচ য'ত আমি বনাই আছোঁ। তো ভালেই ওচৰতে পানী আনিব পাৰি, তো চাই লওক ওচৰৰ পৰিৱেশটো অকণমান আমাৰ। আৰু আমাৰ এইফালে গোটেইবিলাক এনেকৈ একেলগে গোটেইখিনি কাম কৰি আছে, চব্জি কাটি আছে। আৰু এয়া ওচৰত মানছি এয়া আমাৰ মৃদুল ভাই পূৰা পিঁয়াজ কাটি কুটি একদম মানে আৰু চাফা কৰি একদম আৰু বহাই দিয়াৰে কথা। মই কি কম, কিবা এটা ভাল লাগে আৰু ঘৰত উঠি ঘৰটোৰ নাম কি? ধুনু ঘৰটোৰ নাম গাইছ ধুনু। চ' ভাল লাগে কিবা এটা নাই, ঘৰ চৰাই উঠলি আৰু গাইছ মজা আৰু ভুটান চৌকি নাজাৰা চাওক গাইছ নাজাৰা। অকলে ঘৰ চলোৱা মজাই বেলেগ মজা নজৰা ভুটান চৌকি গাইছ কি কম। বহুত ইচ্ছা আছিল ঘৰত উঠা, তো উঠি থাকোঁ বগামাটিতো উঠিছিলোঁ 2021ত। তো এইবাৰ নেক্সট 2023। তো ভাল লাগিলে ভুটান চৌকি, মজা লাগিছে। তো ভিডিঅ'টো সৰু হৈ গ'ল, একো নাই, ভাল লাগিছে। ধুনু আছে মোৰ লগত, ধুনু। তো এয়া ভুটান চৌকিৰ পিকনিক প্লেচৰ বজাৰ, তো চাই লওক ভাল লাগিছে। আৰু ট্ৰাইবেল এৰিয়া যিহেতু কমলা ফুল ওলাইছে, একদম ভাল মজা মোৰ আগত কংকন আৰু প্ৰাঞ্চল ৰখি আছে, আমি তিনিওটাই একেলগে আছোঁ। তো আমি এতিয়া গৈ আছোঁ, ভাত খাব টাইম হৈছে যিহেতু আমি লাহে লাহে গৈ আছোঁ, বহুত দূৰত গৈছিলোঁ। এয়া আনাৰসৰ দোকান, আৰু ইয়াত ভুটানৰ মানে আৰু ইফালে আনাৰস কমলাৰ চিজন ন, সেইকাৰণে চাগে পূৰা একদম বজাৰ মানে লাইন বাই লাইন আনাৰস আৰু কমলাৰে বেছি দোকান হৈছে পিকনিক প্লেচটোত। আৰু ইফালে এয়া পাঞ্জলৰ অংকন আগে মই পিছে পাঞ্জলৰ মচন চাওঁ, ঐ মোৰ বাপ শ্বাহৰুখ খান পোজ এইবোৰ কংকনৰ দিব লাগে, দি দিলে একদম। हम लोग का गाड़ी कौन सा है? दो गाड़ी है। कौन सा है? एक चंद्रवती और एक चंद्रवती। अच्छा ऐसा है, ओके। पहला वाला है। ओ पहले वाला है हम लोग का, जो पहले लाया था। अच्छा ये हम लोग का है। अच्छा ठीक, हम इधर जाना है इधर। ओके लेट्स गो। Oh, kalau konge haoi.
খোৱা লোৱা কমপ্লিট হৈ গ'ল আমি গোটেইবোৰে একেলগে বহি গ'লোঁ খাব লাষ্ট টাইমত তো এয়া পাঞ্চল পূৰা দিচোন দে খা ভাই তোৰে দিন ৱাহ চুৱেক নেকি দে খা এয়া আমাৰ ড্ৰাইভাৰ পূৰা আৰু হেণ্ডিমেনটো তো গাইজ যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্টছ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব তো হেপী নিউ ইয়াৰ সকলোকে শুভেচ্ছা থাকিল আৰু আকৌ লগ পাম